হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, এতিয়া মই ব্লগটো আৰম্ভ কৰিছোঁ ৰুমৰ পৰাই। এইখনে হয় আমাৰ ৰুম, আৰু মই আপোনালোকক দেখুৱাই নাছিল যে আমাৰ ৰুম। মই যিহেতু মই কেৰেলাত আছোঁ, আৰু কেৰেলাত মই কোনটো ৰুমত আছোঁ সেই ৰুমটো মই আপোনালোকক স্পষ্টকৈ দেখুওৱা নাছিল। এতিয়া মই আপোনালোকক স্পষ্টকৈ দেখুৱাম। আৰু এইখন বিল্ডিং হয়, আৰু এইখন বিল্ডিং আমি আছোঁ 2 নম্বৰ ফ্ল'ৰত। আৰু 2 নম্বৰ ফ্ল'ৰত কেইটা ৰুম আছে? দুটা ৰুমকো মই আপোনালোকক দেখুৱাম। তাত কোন আছে, অসমৰ হয় নে না ক'ৰবাৰ বা অইন বহিৰাজ্যৰ হয়, সকলো মই আপোনালোকক দেখুৱাম, আৰু পৰিচয় সহকাৰে মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি শ্বেয়াৰ কৰিম। চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব। চ' দেন লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। এয়া হয় আমাৰ ৰুম, আৰু আমাৰ ৰুমৰ সম্পূৰ্ণ মই আপোনালোকক দেখুৱাম। আচলতে এইখন আছিল ড্ৰয়িং ৰুম বুলি ক'ব লাগিব, মানে এটা ফেমিলি ৰুমেই আছিল, কিন্তু আমি একচুৱেলি ফেমিলি নহয়। আমি মানে ক'ৰবাৰ পৰা মানুহ আহি ইয়াত গোট খাই আছে। আমি গোটেই অসমৰে ইয়াতে আহি যিহেতু ইয়াত গতিকে এইখনেই হয় আমাৰ কাৰণে বেডৰুম। আৰু এই সকলোবোৰ মানে আমাৰ ভাই ঠিক আছে। এইখন এটা বেডৰুম আছে। বেডৰুম হ'লেও আমাৰ কোনো বেডৰ প্ৰয়োজন নাই, এটা পাতি পালে হৈ যায়। আৰু এই ভিডিঅ' হ'ল এখন বেডৰুম। বাকীখিনি এতিয়া ৰাতি ক'ৰবাত দিছে চাগে, সি বৰ্তমান ডালে খালে টপৰে হৈ আছে। এয়া হয় আমাৰ সকলোবোৰ ষ্টাফ। আজিমাই আই হা নমস্কাৰ। খৰগত মোৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট ৰংচাই নেকি? ৰংচাই গাঁৱৰ নামটা ঠিক আছে। আৰু এইটো হ'ল কিটচেন ৰুম, আৰু কিটচেন ৰুমত বৰ্তমান পাকঘৰত ব্যস্ত হৈ আছে এই এজন ল'ৰা। অসমৰ হয় নহয়? অসমৰ হয়। নাম কি? নাম প্ৰণয় ৰাভা। ৰাভা ময়ো ৰাভা, সিও ৰাভা। মানে ৰাভা যি নহওক জানো নাই, সি বৰ্তমান বনাইছে আমলেট। মানে আমি ইয়াত কেৰেলাৰ ট্ৰেডিশ্যনেল ফুডবোৰ আমি ভাল নাপাওঁ, গতিকে হাতেৰে বনাই খাওঁ। আজি চানডে, গতিকে চানডেৰ বাবে কাম বন সঁচাই বন্ধ। ইয়াৰ কাৰণে আজি আমি নিজৰ হাতেৰে বনাই খাবলগীয়া হৈছে। এতিয়া আমলেট বনাইছে আমাৰ ফেমিলিৰ কাৰণে, আৰু কেতিয়াবা কি বনাইছে নাজানো। আজি দিনৰ ভাগতে আমি মাংস নাখাওঁ, ঠিক আছে বন্ধুসকল। মই এতিয়া আমাৰ ৰুমৰ পৰা এক্সাইট হৈ মই এতিয়া গৈ আছোঁ অন্য এটা ৰুমলৈ। এয়া পায় এটা ৰুম, আৰু এইখন ৰুমত কোন আছে, অসমৰ হয় নে বহিৰাজ্যৰ হয়, মই সকলোবোৰ পৰিচয় সহকাৰে মই আপোনালোকক শ্বেয়াৰ কৰিম। ঠিক আছে, এই সকলোবোৰ চাওক। এইবোৰ অসমৰ হয় নে নহয়, আপুনি ক'ত থাকে কওকচোন? নাই অসমৰ হয় নহয়? অসমৰ হয় নহয়? অসমৰ বাংলাদেশী আসাম হয় না? আৰু আপুনি ক'ৰ হয়? আচ্ছা ঠিক আছে, আকৌ আসাম। আৰু কোনখন ডিষ্ট্ৰিক্টৰ হয়? মৰিগাঁও ডিষ্ট্ৰিক্টৰ। আচ্ছা ঠিক আছে। সকলোৱে ইয়াত আছোঁ, কিন্তু সকলোৱে অসমীয়া, যিহেতু আমি জাতসকলৰ কোনো আমি ইয়াত বিচাৰ নকৰোঁ। বাই। আচ্ছা ঠিক আছে। ইয়াতে মৰিগাঁও বা অন্য ডিষ্ট্ৰিক্টৰ ইয়াত মিক্স হৈ আছে, মানে অসমৰ সকলো ল'ৰাই সকলো নিপিটিকৈ ইয়াতে কাম কৰি সকলো মিলিজুলি ভাইকে মিলাপ্ৰীতি থাকে, আৰু এনেকৈয়ে সাজ সুন্দৰকৈ বনাই খায়। আৰু কেনেকৈ কি সাজ বনাই আছে এয়া চাওক। এইখন হ'ল এখেতৰ কিটচেন ৰুম হয়, আৰু এই কিটচেন ৰুমত আৰু কেনেকৈ এয়া চাওক। এয়া হ'ল বাথৰুম আছে। সেইকেইটা বাথৰুম আপোনালোকক নিদেখুৱাম। সেই কিটচেন ৰুমত চব্জি বনাইছে নেকি? ঠিক আছে। মাংস চব্জি, কিহৰ মাংস? কৈছোঁ মাংস ন? ম'হৰ মাংস। আমি খাটি ম'হৰ দৈ খাওঁ, কিন্তু খাটি ম'হৰ মাংস ময়ো খাওঁ। চাওক কিমান ধুনীয়াকৈ বনাইছে, কিমান সুন্দৰ কালাৰ মানে দেখি মোৰ মুখৰ পানীটো ওলাই যায় আৰু খাব লাগি আছে। আচ্ছা ঠিক আছে, খাই চাওঁ নেকি এপিচ? আচ্ছা ঠিক আছে, খাই চাওঁ।
এক পিস লোক ঠিক আছে খাই চাও কেমন রোশন কেমন রো ইয়া চাও 50 কেজি গৰম 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 মানে কাহিৰ তেলৰ পৰা কাঢ়ি খাই থৈ মাত্ৰ গৰম ফাটাতে পাইটো আছে আৰু এহেঁতি জানে যে কেনেকৈ বনাব লাগে আমাৰ কোনো এক্সপিৰিয়েঞ্চ নাই হ'লেও আমি খাওঁ আমাৰ যিটো জানে যি জানিছিলোঁ আমি খাওঁ বনাই খাওঁ আমাৰ ঠিক আছে মই বিশেষকৈ নকওঁ বুঢ়ীসকল আজিৰ ভিডিঅ'ত মই আপোনালোকক সকলোবোৰ শ্বেয়াৰ কৰিছোঁ যে আমি অসমৰ সকলোবোৰ আহি কেৰেলাত আহি কেনেকুৱা থাকে আমি কেনেকৈ মিলা প্ৰীতিৰে থাকোঁ মই আপোনালোকক সকলো শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্টত জনাব ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু লগতে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰিব চ' মাছ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' চ' আজিলৈ ইমানেই বাই বাই